हेलो स्टूडेंट যোৱাকালি যিখিনি পঢ়াইছিলোঁ পেজ নম্বৰ 2 আজি পেজ নম্বৰ 3 বিষয়ে অকণমান ক'ম সন্তুলিত ৰাসায়নিক সমীকৰণ বেলেন্স কেমিকেল ইকুৱেশ্যন ইয়াতে আমি যোৱাকালিয়ে পাইছিলোঁ বৰ্ণিততা সূত্ৰ যে বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'বই লাগিব নহ'লে এইটো সন্তুলিত সমীকৰণ হ'ব নোৱাৰে সন্তুলিত ৰাসায়নিক সমীকৰণ হ'ব নোৱাৰে ইয়াতে এটা শব্দ সমীকৰণ দিছে শব্দ সমীকৰণটো দিয়া হৈছে উপস্থাপন কৰা হৈছে যেনেকৈ জিংক আৰু সালফিউৰিক এচিড ইয়াতে কি হৈছে জিংক সালফেট আৰু হাইড্ৰজেন ইয়াতে শব্দ সমীকৰণটো দিয়া আছে শব্দ সমীকৰণটোৰ পৰা আমি এইটো কি কৰিছোঁ কাৰ্চিনৰ সোঁফালৰখিনি আছে কি বিক্ৰিয়াজাত পদাৰ্থ কাৰ্চিনৰ বাওঁফালে যিমানখিনি আছে এইটো হ'ল বিক্ৰিয়ক পদাৰ্থ আৰু ইয়াতে আমি মৌলবোৰৰ নামবোৰ লিখি লৈছোঁ কিহৰ কাৰণে এই শব্দ সমীকৰণটো আমি সন্তুলিত ৰাসায়নিক সমীকৰণ এতিয়া কেনেকৈ কৰিম এইটো উলিয়াম ইয়াতে মই খাতাৰ মাজত কপিৰ মাজত কৰি লৈছোঁ চাবা সন্তুলিত ৰাসায়নিক সমীকৰণ জিংক আৰু সালফিউৰিক এচিড ইয়াতে আমি শব্দ সমীকৰণ লিখিছোঁ তাৰপিছত এইটো সংকেতেৰে লিখা হৈছে ZN এইটো জিংক আৰু সালফিউৰিক এচিড কাৰ্চিনৰ সোঁফালে জিংক সালফেট উৎপন্ন হৈছে আৰু হাইড্ৰজেন গেছ উৎপন্ন হৈছে ইয়াতে লেফ্ট হেণ্ড ছাইড লিখিছোঁ মানে বাওঁফালে বিক্ৰিয়ক পদাৰ্থ আৰু ইয়াতে ৰাইট হেণ্ড ছাইড লিখিছোঁ এইটো বিক্ৰিয়াজাত পদাৰ্থ ইয়াতে আমি মৌলবোৰৰ নাম এনেকৈ লিখি লওঁ লিখি লৈ কিনে তোমালোকে উলিয়াব পৰা হ'লে পিছত গৈ কিনে অৱগত পৰিগণিত হ'লে তোমালোকে অকলে ওলাব পাৰিবা যেনেকুৱা জিংকৰ পৰমাণু সংখ্যা বাওঁফালে কিমান হৈ আছে এটা ইয়াতে সোঁফালে কেইটা হৈ আছে এটা ইয়াতে হাইড্ৰজেনৰ সংখ্যা কিমান হৈ আছে পৰমাণু সংখ্যা দুটা সোঁফালে কেইটা হৈ আছে দুটা তেনেহ'লে ইয়াতে সন্তুলিত আছে ইয়াতে ছালফাৰৰ পৰমাণু সংখ্যা কেইটা এটা ইয়াতো ছালফাৰৰ পৰমাণু সংখ্যা এটা সেইকাৰণে এটাই আছে অক্সিজেনৰ কেইটা অক্সিজেনৰ চাৰিটা ইয়াতো অক্সিজেনৰ কেইটা হৈ আছে চাৰিটা যাৰ কাৰণে এইটো সমীকৰণটো অলৰেডি আগৰে পৰা সন্তুলিত কৰা আছে ইয়াক আৰু সন্তুলিত কৰিব নালাগে ইয়াতে চাবা দুয়োফালে মৌলৰ পৰমাণু সংখ্যা একে গতিকে ই এটা সন্তুলিত ৰাসায়নিক সমীকৰণ যেনেকৈ ইয়াতে আৰু এটা উদাহৰণ দিয়া হৈছে যেনেকৈ আইৰণ আৰু পানীৰ লগত ফেৰিক অক্সাইড উৎপন্ন হৈছে আৰু হাইড্ৰজেন গেছ ইয়াতে আমি এই সমীকৰণটো সন্তুলিত কৰিম ইয়াতে এইটো হ'ল তোমাৰ ৰাইট হেণ্ড ছাইড ইয়াতে মৌলবোৰৰ নাম লিখিছোঁ এইটো হ'ল আইৰণ ইয়াতে বাওঁফালে আছে এটা পৰমাণু ইয়াতে সোঁফালে আছে আইৰণৰ তিনিটা পৰমাণু তাৰপিছত হাইড্ৰজেন ইয়াতে আছে দুটা এইফালেও হাইড্ৰজেন আছে দুটা হাইড্ৰজেনটো সন্তুলিত হৈ আছে আৰু অক্সিজেন ইয়াতে হৈ আছে পৰমাণু সংখ্যা এটা আৰু ইয়াতে অক্সিজেনৰ পৰমাণু সংখ্যা কেইটা হৈ আছে চাৰিটা আমি এনেকৈ প্ৰথমে লিখি ল'লোঁ তাৰপিছত ইয়াতে পেজ নম্বৰ 4ৰ পৰা আইৰণ এনেকৈ আমি আগত লিখি ল'লোঁ লিখি লৈ কিনে আইৰণৰ ইয়াতে আছিল কেইটা আছিল এটা আছিল ইয়াতে আমি 3ৰে পূৰণ কৰিলোঁ সেইকাৰণে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সন্তুলিত হ'ল যেতিয়া আমি ইয়াত 3 দি পূৰণ কৰিছোঁ ইয়াতে আমি 3টো ক'ত লিখিম আইৰণৰ সোঁফালে ইয়াতে সৰুকৈ নিলিখিম আমি ক'ত লিখিম সদায় ইয়াৰ আগফালে লিখিম 3টো লিখি লৈছোঁ এতিয়া আইৰণটো সন্তুলিত হৈছে হাইড্ৰজেনৰ সংখ্যা হাইড্ৰজেন যিহেতু ইয়াতে আছিল দুটা ইয়াতে আছিল ইয়াতো দুটা আছিল ইয়াতো দুটা আছিল হাইড্ৰজেন আগত দুটাই আছিল পিছতহে আমি হাইড্ৰজেনটো বঢ়াইছোঁ অক্সিজেনৰ সংখ্যাটো ইয়াতে পৰমাণুৰ সংখ্যা আছিল এটা আছিল কিন্তু অক্সিজেন সোঁফালে হৈ আছে কেইটা চাৰিটা সোঁফালে চাৰিটা হোৱাৰ কাৰণে কি কৰিছোঁ আমি বাওঁফালে 4ৰে পূৰণ কৰি লৈছোঁ বাওঁফালে 4ৰে পূৰণ কৰি ল'লে এতিয়া কি হৈছে বাওঁফালে আমি 4 যেতিয়া পূৰণ কৰিম তেতিয়া আমি ইয়াৰ অক্সিজেনৰ ইয়াতে দিয়া নাই কিন্তু আমি 4টো আমি ক'ত দিছোঁ ইয়াৰ সন্মুখত দিছোঁ এই 4টোৱে অক্সিজেনক বুজাব অক্সিজেনৰ পৰমাণুৰ সংখ্যা কেইটা চাৰিটা ইয়াতে অক্সিজেন কেইটা হ'ল চাৰিটা ইয়াতে সোঁফালেও চাৰিটা আছে হৈ গ'ল কিন্তু ইয়াতে অক্সিজেন 4 দিয়াৰ লগে লগে হাইড্ৰজেনৰ সংখ্যা দেখিছেনে নাই হাইড্ৰজেন দুটা আছিল আৰু 4 পূৰণ হৈ গ'ল 4 পূৰণ হ'লে কিমান হৈ গ'ল 8 হৈ গ'ল বাওঁফালে যদি 8টা হয় তেনেহ'লে আমি কি কৰিব লাগিব সোঁফালেও হাইড্ৰজেনৰ সংখ্যা কি কৰিব লাগিব 8টা লিখিব লাগিব এইকাৰণে আমি কি কৰিছোঁ এইটো কি কৰিছোঁ আমি সোঁফালেও 2ৰ লগত হাইড্ৰজেন দুটা আছিল এইফালে আমি 4ৰে পূৰণ কৰিছোঁ ঠিকেই ইয়াতে সোঁফালে আমি ইয়াতে ক'ত দিছোঁ সন্মুখৰ ফালে দিছোঁ নে নাই এনেকৈ আমি সন্তুলিত কৰিব পাৰোঁ ইয়াতে পেজ নম্বৰ 5ত ভৌতিক অৱস্থাৰ বাবে লিখন ইয়াতে গেছীয়ত জি বুজোৱা হয় তৰলত এল জলীয়ত ইকুৱাছ আৰু কঠিন বা গোটা
গোটা ইয়াতে এছ বুজোৱা হয় চলিড বুলি ইয়াতে দেখিবা আইৰণে পানীৰ লগত বিক্ৰিয়া কৰি ফেৰিক অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিছে ইয়াতে আইৰণটো কি হৈ আছে চলিড মানে কঠিন আৰু ইয়াতে পানীটো হৈ আছে গেছীয় আৰু ইয়াতে ফেৰিক অক্সাইডটো কিমান হৈ আছে ফেৰিক অক্সাইডো হৈ আছে তোমাৰ চলিড মানে গোটা আৰু হাইড্ৰজেন হৈ আছে তোমাৰ গেছীয় ঠিক আছে সকলোৱে বুজি পাইছে নে নাই অকণমান কমেণ্ট কৰিবা আৰু এইবোৰ সন্তুলিত কৰিবলৈ হ'লে মই পিছত গৈ কিনে তোমালোকক বৰ্ডৰ সহায়ত বুজাবলৈ চেষ্টা কৰিম সকলোৱে কমেণ্টত জনাবা থেংক ইউ